নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। এটা সৰু ইনফৰ্মেশ্যন লৈ আহিছোঁ আপোনালোকলৈ। যিসকলে দেৰিকৈ ছিট এলটমেণ্ট পালে, যিসকলে ছিট এলটমেণ্টটো পোৱাৰ পাছতে এডমিশ্যন নল'লে, কিবা অসুবিধা হৈ গ'ল বা কিবা কিবি কাৰণত তেওঁলোকে এডমিশ্যন লোৱা নহ'লে, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰি আনিছোঁ। তেওঁলোকৰ মাজত এটা সাংঘাতিক এটা প্ৰশ্ন আহি আছে, আমাৰ এডমিশ্যনটো হ'বনে নহয়, এতিয়া হ'বলৈ নহয়। কাৰণ 31 তাৰিখ লাষ্ট ডেট আছিলে, 31 তাৰিখ হৈ গ'ল। তাৰপিছত দেওবাৰ আছিলে কালি, আজি 1 তাৰিখ, আজি 2 তাৰিখে এতিয়া কি হ'ব, কি কথা। এই কথাটো চাবলৈ গ'লে আমি যদি ৱেবছাইটটো আমি মন কৰোঁ, যিটো ITI ৱেবছাইট, যিটো চিডিউলত আমি চাওঁ, কাউন্সেলিং চিডিউলটোহে আছে, বেলেগ একো নাই। ইয়াত কোনো ধৰণৰ নটিফিকেশ্যন এতিয়ালৈকে ITI নিদিলে। নটিচতো যদি চাওঁ, এই 4টা অপশ্যনৰ বাদ দি কোনো ধৰণৰ নতুন নটিচ নাই। ই-ছাৰ্ভিচতো গ'লেও কোনো ধৰণৰ ITI একো প্ৰকাশ কৰা নাই। ডেট এক্সটেণ্ড কৰিছে নেকি কেনেবাকৈ। কিন্তু পলিটেকনিকৰ এনেকুৱা এটা হৈছিলে যে ডেট এক্সটেণ্ড কৰি দিছিলে, 2 দিন এক্সটেণ্ড কৰি দিছিলে। কিন্তু বাকী ITIৰ পৰা কোনো ধৰণৰ এতিয়ালৈকে এনেকুৱা অফিচিয়েল একো অহা নাই। ওপৰত যদি নিউ বুলি 2টা অপশ্যন আহিছে, তাত যদি আপুনি চায়, তাত যদি গভৰ্ণমেণ্ট ITI আঁতৰত পাইছে, আপুনি ওচৰৰ বা নিয়েৰেষ্ট যিখন ITI আছে তাত এডমিশ্যন ল'বগৈ পাৰিব, সেইখনলৈ নগৈও। আৰু কিন্তু পঢ়িব লাগিব তাত, সেইখিনি আছে। প্ৰাইভেট বা PPP মডুলৰ ITIত যদি ছিট পাইছে, তেতিয়া প্ৰাইভেট ITIলৈ আপুনি যাব লাগিব। এইখিনিয়ে আছে। আৰু এটা আছে যে আপোনালোকৰ ছিট এলটমেণ্টটো ডাউনলোড কৰি লওক, ছিট এলটমেণ্টৰ ৰিজাল্ট দিলে এইখিনি। কিন্তু এতিয়া আপোনালোকৰ হাতত এটাই অপশ্যন আছে, আপোনালোকে জাষ্ট কণ্টেক্ট আছ বুলি যিটো অপশ্যন আছে, তাত আপোনালোকে ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে দেখিছেনে, এনেদৰে আহিব হেল্পলাইন নাম্বাৰ বুলি। হেল্পলাইন নাম্বাৰ বুলি আহিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে এটা PDF পাব। এতিয়া আপোনালোকে যি কলেজত আপোনালোকে ছিট এলটমেণ্টৰ মতে যেইখন কলেজত আপোনালোকে ছিট পাইছে, সেই কলেজখন, যিখন কলেজত আপোনালোকে ছিট পাইছে ITI, সেই কলেজখনৰ এগেইনষ্টত এটা ফোন নাম্বাৰ আছে। সেই ফোন নাম্বাৰটো আপোনালোকে ফোন কৰক। ইমেইল কৰি লাভ নাই, ইমেইলত আপোনালোকে লগালগ ৰিপ্লাই নাপাব যিহেতু। সেয়েহে হেল্পলাইনৰ নাম্বাৰটো আপোনালোকে ফোন কৰক। ফোন কৰি তেওঁলোকক কওক যে মই এনেকৈ থাকি গ'ল বা মই এনেকৈ দেৰিকৈ আহিলে মই কি কৰিব লাগিব, কি কথা, এইখিনি কওক। আপোনালোকৰ যিখিনি প্ৰব্লেম হৈছিলে, সেই প্ৰব্লেমখিনি তেওঁলোকক বুজাই দিয়ক। বুজাই দিলে হয়তো তেওঁলোকে চলিউশ্যন দিব, হয়তো তেওঁলোকে কিবা ইনষ্ট্ৰাকশ্যন আহি আছে বা যিটো আমি গম নাপাওঁ। সেয়েহে এতিয়া কৈ দিব নোৱাৰিম, নহ'ব বুলি ক'ব নোৱাৰিম, হ'ব বুলিও ক'ব নোৱাৰিম। গতিকে আপোনালোকে এইটো কি কৰক, এতিয়াই ভিডিঅ'টো যদি চাইছে আপোনালোকে, এইখন ডাউনলোড কৰি আপোনালোকে ফোন নাম্বাৰটো মই দেখুৱাই দিব পৰা নাই ইউটিউবৰ কাৰণে। গতিকে সেয়েহে আপোনালোকক কৈছোঁ, আপোনালোকে নিজে ডাউনলোড কৰি লওক ফোন নাম্বাৰটো। প্ৰতিখন ITIৰ এগেইনষ্টত ফোন নাম্বাৰ আছে, ইমেইল আছে। ইমেইল কৰিলে লাভ নহ'ব, মই সেইকাৰণে কৈছোঁ আপোনালোকে ফোন কৰি লওক। ফোন কৰিলে আপোনালোকৰ সহজ হৈ যাব গোটেই কথাটো। ফোন কৰি সুধি লওক, গোটেই প্ৰব্লেমটো তেওঁলোকক বুজাই দিয়ক। আৰু যদি কিবা মেডিকেল দিবলগীয়া থাকে বা মেডিকেল কাৰণত যদি আপুনি এডমিশ্যনটো ল'ব নোৱাৰিলে, তেতিয়া মেডিকেল দিবলগীয়া হ'ব পাৰে, সেইখিনি আপোনালোকে ৰেডি কৰিব, সময় পাব গতিকে কাইলৈৰ কাৰণে। গতিকে এইখিনি কৰি আপোনালোকে চাই লওক। গতিকে আশা কৰিছোঁ ইনফৰ্মেশ্যনটো ভাল পালে, ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব যাতে সকলোৰে উপকাৰ হয়, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে এটা কথা কওঁ যে যদি আপোনালোকে ফাৰ্ষ্ট ৰাউণ্ডৰ এডমিশ্যনটো নলয়, তেতিয়া কিন্তু আপোনালোক ফৰফিটেড হৈ যাব। আপোনালোকে ছেকেণ্ড ৰাউণ্ডতো নাম নাহে, আৰু 5th কাউন্সেলিঙলৈকে আপোনালোকে কোনো ধৰণৰ পাৰ্টিচিপেট কৰিব নোৱাৰিব। সেয়েহে আপোনালোকে এইখিনি প্ৰচেষ্টা যদি লোৱা নাই, এইখিনি প্ৰচেষ্টা আপোনালোকে কৰি লোৱাটো মই ভাবোঁ জৰুৰী। আপোনালোকে কৰি এবাৰ ট্ৰাই এটা কৰি চাব পাৰে।